নমস্কাৰ বন্ধুসকল, দুখৰে জনাব বিচাৰিছোঁ যে যোৱাকালি এটা আমাৰ দুৰ্ভাগ্যজনক এটা ঘটনা ঘটি গ'ল যে আমি শ্বুটিং কৰিব গৈছিলোঁ নন ষ্টেঙৰ পৰা এইফালে শ্বিলং যোৱা পথত আমি শ্বুটিং কৰি আছিলোঁ ৰামকিষাণ দাসৰ এটা নতুন গীত আৰু লগতে আমাৰ প্ৰিয়ংকা শইকীয়া বুলি আছিলে নতুন অভিনেত্ৰী, নৱাগত অভিনেত্ৰী, আৰু মই কোৰিঅ'গ্ৰাফী কৰিছিলোঁ। শ্বুটিং দিনটো ভালে গ'ল। ঠিক যে আমি সামৰিব হৈছিলে আৰু ঠিক 4:30 মানত আমি সামৰিছোঁ আচলতে, যিহেতু ইমান দূৰত লং জাৰ্ণি কৰি গৈছোঁ। আহোঁতে যিহেতু আৰু পলম 2-2.5 ঘণ্টামান লাগিছে। যিকি নহওক ঘটনাটো হৈ গ'ল। মানে যেতিয়া আমি শ্বুটিং কৰি আহি শেষ কৰি যেতিয়া ঘৰমুৱা হৈছোঁ, তেতিয়া 3গৰাকী ব্যক্তিয়ে ৰঙা এখন এল্ট' কাৰ, খুব সম্ভৱ এল্ট' কাৰ হ'ব লাগে, তো মোৰ গাড়ীখনৰ মানে আগভেটি ধৰি পেলাই কোনো কথা বতৰা নাই, আমাক মানে গাড়ীখন বাট ভেটি ৰৈ পেলাই তেওঁলোকে নামি আহিছে। এজন নামি আহি লগে দুৱাৰ খুলিছে, জোৰ জবস্তি কৰিছে। তাৰপিছত ভাই সাহেব কিয় হোৱা, আৰু এটা কথা হ'ল যিগৰাকী ব্যক্তিয়ে আমাক মানে দাবী ধমকি দিলে বা পইচা পাতি লৈ গৈছে, মোৰ চশমাযোৰ আছিলে, ভাল এগৰাকী মানে মোৰ চশমাযোৰ লৈ যোৱাৰ পিছত তেওঁলোকক দিলোঁ। পইচা পাতিও আছিলে আমাৰ যিকেইজন আছিলে 5জন আছিলোঁ আমি, যাৰ যি আছিলে 4-5-6 হাজাৰমান টকা লৈ গ'ল বাৰু, কোনো কথা নাই। কিন্তু সেই ব্যক্তিগৰাকীক আমি চিনি পাওঁ আৰু ফুটেজো আছে তেওঁৰ। কিহৰ কাৰণে যে আমি যেতিয়া শ্বুটিং কৰি আছোঁ শেষৰ টাইমত 5 মিনিটমানৰ কাৰণে সিহঁতে এগৰাকী ব্যক্তিয়ে, যিজনে আমাক ৰাস্তাত আগচি ধৰি পেলাই পইচা পাতি লৈ গ'লে, সেইজন ব্যক্তিয়ে হয়তো চান্স লৈছিলে কিবাকৈ সিহঁতৰ পৰা পইচা পাতি লৈ যাব পাৰোঁ নেকি। তো আমাৰ ওচৰত গৈ পেলাই অলপ ধেমালি ফূৰ্তি কৰিছে, মানে 2 মিনিটমানৰ কাৰণে। তাৰপিছত গীটাৰ বজাইছে, আমাৰ পৰা গীটাৰ লৈছে, মোৰ চশমাযোৰ পিন্ধি পেলাই। তাৰপিছত মই আৰু ফুটেজ লৈছোঁ মানে কিয়, মই বিহাইণ্ড দ্য চিন বনাওঁ যিগতিকে আমাৰ লগত মানে তেওঁলোকৰ ওচৰৰ মানুহ যিগতিকে আমাৰ লগত ফূৰ্তি ধেমালি কৰিছে, এনে ফুটেজ এটা ল'লোঁ। সেনেকৈ তেওঁৰ ফুটেজটো থাকি গ'ল। তাৰপিছত সেইজন ব্যক্তিয়ে যে আমাক প্ৰায় 15-20 মিনিটমান সময় হয়তো চাগে সিহঁতে পিছা কৰিছে, আমি গম নাপাওঁ। পিছা কৰি পেলাই যিটো অভাৰটেক ৰাখিলে গাড়ীখন, আমি ৰখাই দিলোঁ, যিগতিকে আমাক আগভেটি ধৰিলে। তাৰপিছত তেনেকুৱা বহুত ধৰণৰ বেয়া গালি পাৰিছে আৰু আমাক টানি উলিয়াব খুজিছিলে। আমি টানি ওলোৱাৰ পিছতো আমি হাতে ভৰি ধৰিছোঁ আৰু মই তেনেকৈ কৈছোঁ বোলে নাই, আমাক যাব দিয়ক, আমিতো একো কোৱা নাই আপোনালোকক, কিয় আমাক এনেকুৱা কৰিছে, হিন্দীতে কৈ আছোঁ তেনেকৈ। তাৰপিছত নাই, সিহঁতে একো নামানে, কৈছে পইচা নিকিলো। তাৰপিছত পইচা পাতি দিলোঁ। পইচা পাতি দিয়াৰ পিছত বহুত সময় পিছত সিহঁতে মানে আহিব দিলে। আৰু এটা কথা কি, পইচা যেতিয়া ল'লে সিহঁতে লৈ পেলাই কি কৰিছে, সিহঁতে নিজে ফটো মাৰিছে যে আমি যে পইচা দিছোঁ সিহঁতক, কৈছে এইটো পইচা আমি এনেই লোৱা নাই আপোনালোকৰ, এইটো আমাৰ হেৰিত যাব, মানে আমাৰ সংগঠনত যাব বুলিছে। কি সংগঠন নাজানো, হয়তো খাচী কিবা এটা সংগঠন হ'ব পাৰে, তেওঁলোকৰ বিভিন্ন সংগঠন থাকে। তো সেই মানে সংগঠনত পইচাটো যাব বুলি সিহঁতে ফটো মাৰি লৈছে, নাজানো। তো তেনেকৈ আমাক বহুত ৰিকুৱেষ্ট কৰাৰ পিছত, পইচা পাতি লোৱাৰ পিছত আমাক আহিব দিলে। তাৰপিছত সেই বস্তুখিনি আমি যিটো ঘটনা ঘটি গ'ল, সেইখিনি সময়ত আমি কিবাকৈ হ'লেও প্ৰাণৰ মানে ভয়ত বাচি আহিব লাগে, কেনেকৈ আহি পেলাই আমি বকো থানাত অৱগত কৰিলোঁ। বকো থানাত এখন এজাহাৰ দিব বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে এজাহাৰ নাৰাখিলে, কৈছে যে তাতে যিটো জেগাত হৈছে ঘটনাটো, সেইটো জেগাতে মানে হেৰিখন দিব লাগে, মানে এজাহাৰখন। কিন্তু আমি সেইখিনি সময়ত আমি তাতে গৈ পেলাই, আৰু সেইখিনিত হেৰি নাথাকে আমাৰ মগজুত, এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন, আমি কিবাকৈ মুঠতে ঘৰ পাব লাগে আৰু, তো তাতে দিব লাগে বুলি কৈছে। আমি তাতে নাজানিলোঁ, আমি আহি বকো থানাত দিলোঁ। কিন্তু এতিয়ালৈকে আমি ননষ্টেং থানাত বা হেৰিত আমি হেৰি কৰা নাই, আৰু ইমান দূৰ যাবও বিচৰা নাই। আকৌ আমি যাম, আকৌ দিম, আৰু আমি শিল্পী মানুহ, সৰু মানুহ, ইমানখিনি আমি নাযাওঁ। মুঠতে তেওঁলোকে যিগৰাকী ব্যক্তি কৰিলে তেনেকুৱা নকৰক, আৰু তেওঁক যদি পাৰে, মই ভিডিঅ' ফুটেজটো মই দিম এতিয়া, ভিডিঅ' ফুটেজটো চাব আপোনালোকে। যিগতিকে সেই ইমান ধুনীয়া এটা লোকেশ্যন, শ্বিলং মেঘালয় যোৱা আৰু ননষ্টেং, বহুতে আমাৰ অসমৰ মানুহবিলাক যায় চাবৰ কাৰণে, এতিয়া বৰ্তমান গৈ আছে, ফুৰিব গৈছে। আৰু যদি তেনেকৈ যোৱাৰ ফলত যদি তেনেকুৱা আমাৰ নিচিনা এটা ঘটনা ঘটিব লগা হয়, তেতিয়া নিশ্চয় আমাৰ মানুহখিনি তাতে ফুৰিব নাযাব, আৰু এনেকুৱা হ'ব নালাগে। এনেকুৱা দ্বিতীয়বাৰ যাতে নহয়, সেইটোৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু যদি ননষ্টেং থানাৰ তেওঁলোকে গম পাইছে ঘটনাটো, তেওঁলোকে নিশ্চয় এইটো ব্যৱস্থা ল'ব। গতিকে আমি বকো থানাত এখন এণ্ট্ৰি দিছোঁ, আৰু ভিডিঅ'টো আছে। তেওঁৰ যিগৰাকী ব্যক্তি আছে আমাৰ লগত এইবিলাক কৰিলে, তেওঁৰ
ভিডিঅ' ফুটেজো আছে, আমি ভিডিঅ' ফুটেজটো আমি দেখুৱাম মোৰ মোবাইলত, চাব পাৰিব। মই এইটোৱে কৈছোঁ, দুৰ্ভাগ্য আমাৰ বেয়া লাগিছে, আমি শিল্পী মানুহ, সৰু মানুহ, আমি কিবা এটা এগৰাকী ৰামকিষাণ দাসে বহুত মনৰ আশা লৈ পেলাই গান এটা আমি কৰিব গৈছিলোঁ শ্বুটিং। তো তেনেকুৱা ধৰণৰ এটা জেগাত এনেকুৱা ধৰণৰ হোৱাটো তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ।